নমস্কাৰ প্ৰিয় অসমবাসী, আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ ৱেলকাম। আৰু আজি হৈছে আমাৰ চিলভাৰ জুবলি ডে 1। তো আমি একদম ধুনীয়াকৈ ৰেডি হৈ গৈছোঁ। এইজনী চাওক, অংকুৰিমা শৰ্মা, কেনেকুৱা লাগিছে আমাক দুজনীক জনাব। আৰু এতিয়া এনেকৈ যাম যিহেতুকে আমাৰ কুৰাছ আছে, তাৰপিছত আপোনালোকক স্কুলত গ'লোঁ। আপোনালোকক আজিৰ লুকটো দেখালোঁ আৰু তাৰপিছত আমি দুয়োগৰাকী স্কুললৈ গ'লোঁ। ৰ'দ কিন্তু বহুত আছিল, কিন্তু স্কুলত ভৰি থোৱাৰ লগালগ মন প্ৰাণ একেবাৰে ভাল লাগি যায়। গৈ দেখিছোঁ আমাৰ আটাইতকৈ মৰমৰ, সকলোৰে মৰমৰ লক্ষ্য আচাৰ্যাক সম্বৰ্ধনা জনাইছে মণি কাঞ্চন আলোচনীখনত ফিতা কাটিবলৈ। চাওকচোন ইমান ধুনীয়াকৈ এইখন আলোচনী বনাইছে, মেগাজিনখন নামটো কিন্তু খুব ধুনীয়া দিছে, মণি কাঞ্চন। আৰু তাৰপিছত আমি এটি কোৰাছ গালোঁ, এইটো আমাক শংকৰদেৱতে শিকাইছিলে। শুনকচোন এবাৰ গানটো। পুৰণা স্মৃতিবিলাক ৰোমন্থন হোৱাৰ লগালগ মনটো কিমান ভাল লাগি যায় নহয়নে? বিদ্যালয়ৰ প্ৰত্যেকগৰাকী পুৰণা আচাৰ্যক লগ পাই কিমান যে ভাল লাগিছে। তেওঁলোকক কিমান বছৰৰ মূৰত দেখিছোঁ, তাৰ আনন্দই আমাক বুজাব নোৱাৰিব। আৰু এয়া আমাৰ চাৰিওফালৰ পৰিৱেশটো কিমান ধুনীয়াকৈ সজাইছে। তাৰপিছত আকৌ উপাসনাহঁতৰ ঘৰলৈ আহিলোঁ। বৰমাই বিধে বিধে বস্তু আনি আছে। এই প্লেট শেষ হ'ল আৰু আমাৰ দুজনলৈ আহি গৈছে। আমাৰ আকৌ উপাসনা বাইদেউ ডুবাইত থাকে নহয়, তাই সেইকাৰণে আমাৰ বাবে কুনাফা চকলেট আনিলে। চকলেটটো কিন্তু দেখিবলৈ বৰ ধুনীয়া, খায়ো ভাল লাগিল, কিন্তু মোৰ কাৰণে অলপ বেছি মিঠা হ'ল। তো তথাপিও আৰু ডুবাইৰ ভাইৰেল কুনাফা চকলেট বুলি খালোঁ। আপোনালোকে খাই পাইছে নেকি বাৰু? আৰু তাৰপিছত আমি ইভিনিঙৰ কাৰণে ৰেডি হৈ সকলোবিলাক স্কুললৈ গ'লোঁ। কিন্তু স্কুলত যোৱাৰ আগে আগে আমি আমাৰ লগৰ আফজালুলৰ ঘৰলৈ গৈছিলোঁ, কিন্তু তাৰে ভিডিঅ' ক্লিপ দিয়া নহ'ল, চ' ফটো এখনকে দিলোঁ। বিদ্যালয়ত ইভিনিং অহাৰ পিছত কিমান যে মানুহৰ সমাগম দেখিছোঁ। আমাৰ জুনিয়ৰ, আমাৰ লগৰ, আমাৰ ছিনিয়ৰ প্ৰত্যেকগৰাকীকে লগ পাইছোঁ। তাতে আকৌ 2010 বৰ্ষতে মেট্ৰিক পৰীক্ষা দি উঠাৰ পিছত কিছুমান আমাৰ লগৰ এতিয়া লগ পাইছোঁ। কেনেকুৱা ভাল লাগিছে সেই সময়ত দেখা আৰু এতিয়া দেখাৰ মাজত কিমান পাৰ্থক্য। মানে চকু চলচলীয়া হৈ গৈছে, আনন্দত আত্মহাৰা হৈ গৈছোঁ আমি। কি যে ক'ম আপোনালোকক, আমিহে বুজি পাইছোঁ সেই মনৰ কথা। তাতে আকৌ আমি তিনিজনী, আমাক তিনিজনীক যে আচাৰ্যহঁতে সন্ধিয়া, ললিতা, কান্তা বুলি প্ৰত্যেকজন মানুহৰ আগত চিনাকি কৰাই দিছে। সঁচাকৈ দেই, এই বিদ্যালয়খনৰ মৰম আৰু এই বিদ্যালয়খনৰ এই মেমৰিজবিলাক কেতিয়াও পাহৰিব নোৱাৰোঁ। তাতে চাওকচোন, এই টিকলিজনী ইমান ধুনীয়া এক্সপ্ৰেশ্যন দি নাচিছে, চায়ে ভাল লাগি গৈছে। বহুত কিন্তু টেলেণ্টেড দেই, আৰু আগুৱাই যাওক বাৰু তেওঁলোকে। তাতে প্ৰগ্ৰেমবিলাক বহুত ধুনীয়াকৈ পাতিছে। আমাৰনো কি আৰু, আমি খালি নাচিবহে লাগে। ৰ'ব, এই যোনটো ডান্স হয়, এই ডান্সটো হৈছে তিৱা ডান্স। আৰু এই ডান্সটো আমাক মনোহৰ আচাৰ্যই শিকাইছিলে আমি যেতিয়া স্কুলত আছিলোঁ। তাৰপিছত তাৰ পিছৰ পৰা আজিহে দেখা পাইছোঁ। তো দেখি মানে নেনাচি থাকিব নোৱাৰিলোঁ। গতিকে ময়ো নাচিলোঁ, লগৰকেইজনী নাছিলে, আৰু লগত চাওকচোন আমাৰ মৰমৰ লক্ষ্য আচাৰ্য আমাৰ লগত নাচিছে। সেই স্মৃতি, কিমান বছৰৰ মূৰত আহিছোঁ আৰু এই স্মৃতিখিনিকে আমি বুকুত বান্ধি আকৌ লৈ যাম। যিদিনাখন আহিছোঁ চকু চলচলীয়া হৈ গৈছে, কাৰণ ইমান বছৰৰ পিছত লগ পাইছোঁ। আৰু বা ভৱিষ্যতে কেতিয়া লগ পাওঁ, এই ঠাইখন সঁচাকৈ এৰি যাব নোৱাৰা ঠাই। হয়তো আকৌ সোণালী জয়ন্তীত লগ পাম, কিন্তু তেতিয়ালৈকে হয়তো পৰিৱেশো বেলেগ থাকিব, পৰিস্থিতিও বেলেগ থাকিব, আমিও বেলেগ হৈ যাম। যদিও বা পৰিস্থিতি বেলেগ হৈ যায়, তথাপিও আমি প্ৰত্যেকজন আচাৰ্যা, প্ৰত্যেকজন লগৰ, লগতে জুনিয়ৰ ছিনিয়ৰ সকলোকে মনত ৰাখিম। আৰু শংকৰদেৱ বিদ্যানিকেতন নেলি এনেকৈয়ে উজ্বলি থাকিব। আজিলৈ বাৰু ইয়াতে এৰিছোঁ, পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত।